অকস্মাত যদি জুই লাগি যায় ঘৰত বা বাহিৰত বা য'তে নহওক অকস্মাত যদি জুই লাগি যায় তেতিয়াহ'লে আমি নিজকে কেনেকৈ বচাম এতিয়া নিজকে বচাবও লাগিব আৰু আনকো বচাব লাগিব এইখিনি ট্ৰেইনিং আমাৰ স্কুলত দিবলৈ দিছে কি হ'ল যেতিয়া জুই লাগে তেতিয়া ধোঁৱাই মানুহক অনিষ্ট কৰে নহয় শৰীৰ অনিষ্ট কৰে কাৰণে তোমালোকে মুখত এনেকৈ সোপাই দিব লাগে এতিয়া চুনিখনে সোপাই দি থাকাচোন যেনিবা ধৰি লোৱা ইয়াত জুই লাগিছে তেতিয়া কি কৰিব লাগিব এনেকৈ নাকটো সোপাই দি থ'ব লাগিব তেতিয়া সেই ধোঁৱাখিনি আমাৰ হেৰিয়া শৰীৰৰ ভিতৰলৈ যাতে নাযায় আমাৰ যাতে শৰীৰটো অনিষ্ট নকৰে এতিয়া জুই লাগিলে যেনিবা জুই লাগোঁতে তেতিয়া জুই নুমাবৰ কাৰণে কি কি ব্যৱস্থা কৰিব লাগিব জুই নুমাবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব ইয়াৰ গাত যেনিবা জুই লাগিলে অকস্মাত ইয়াৰ চোলাটোত জুই লাগিলে বা শাৰীখনত জুই লাগিলে চুলিটোত জুই লাগিলে হয়নে চুইজাৰ টপটোত জুই লাগিলে তেতিয়া কি হ'ব কৰিব লাগিব সদ্যহতে এনেকৈ কোবাই দিব লাগিব কোবাই দিয়াৰ পাছত যদি জুই নুনুমায় জুই যদি ডাঙৰকৈ চোলাটোত লাগি যায় তেতিয়াহ'লে কি কৰিব লাগিব পানী আনিবলৈ হ'লে পানী আনি ছটিয়াই দিলেও হ'ব কিন্তু পানী আনিবলৈ যদি দূৰ হয় তেতিয়াহ'লে কি কৰিব লাগিব মাটিতে বাগৰি দিব লাগিব মাটিতে বাগৰি দিলে জুই নুমাই যায় আকৌ তিতা কাপোৰ আনি গাত দি দিব লাগিব তিতা কাপোৰ আনি দি দিলেও তেতিয়া জুই নুমাই যায় এতিয়া সেই কাৰ্যটোকে কৰি দেখুৱাব দেই ইয়াৰ গাত যেনিবা জুই লাগিছে কি কৰিব ঘপককৈ ৰেডি ই এনেকৈ বাগৰি থাক অঁ মই কাপোৰখন আনি তিতা কাপোৰখন আনি পেলাই এই পানীটো পানী এনেকৈ ছটিয়াই দে ইয়াৰ পানী যেনিবা ছটিয়াই দিব লাগিব এনেকৈ হ'ল